পাছ কৰা মানে মোৰ বহুত ভাল লাগিছে মোৰ ভন্টি ছোৱালী ল'ৰাটো পাছ কৰিছে সেকেন্ড ডিভিজন ভন্টি ল'ৰা নহয় মোৰ So guys, welcome to my YouTube channel. তো মোৰ মনটো বহুতে বেয়া লাগি আছিল কিন্তু আজি বহুত ভাল লাগি আছে কি মা আহি আছে কাৰণ মই কোৱাই নাই আপোনালোকক মই কৈ থাকোঁ মই থাকোঁ মোৰ মাহীহঁতৰ ঘৰত মোৰ মাহীহঁতৰ ঘৰ হ'ল দিগাৰু আমচং বুলি কোৱা জেগাটোত কিন্তু মই তাৰ পৰাই ডিউটি অহা যোৱা কৰোঁ আৰু মা আজি বহুত দিনৰ মূৰত আহি আছে মা মোক লগ কৰিবৰ কাৰণে আহি আছে কাৰণে বহুত ভাল লাগি আছে আৰু মই মানে যাব পৰা নাই বহুত দিন হ'ল তো মা আহিলে মই দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব মোৰ ভিডিঅ'টো আগৰ ভিডিঅ'টো কেনেকৈ কি হয় তো অলপ পিছত মই মাক ল'ব গৈ আছোঁ কাৰণ আজি আমাৰ ভাইটি ৰিজাল্ট দিলে কিন্তু ৰিজাল্টটো দিছে কিন্তু দুখত কান্দি আছে ল'ৰাটো কি ক'ম দেখা আছোঁ অলপ পিছত সকলোখিনি আৰু ইফালে মোৰ এটা টিচাৰ এটা আহিছে এইটো মোৰ ডান্সৰ টিচাৰ হয় তো চ' গাইজ ফাইনেলি মাইক লৈ আহিলোঁ আহি গ'ল এতিয়া ইয়াৰ ৰিয়েকশ্যনটো চাওঁ কি কৰে এতিয়া বাবুক লগ পোৱাৰ লগে লগে চাই থাকক ব্লগটো তো গৈ আছে বৰ্তমান ৰিয়েকশ্যনটো চাওঁ কি ৰিয়েকশ্যন দিয়ে মই এইটো ৰিয়েকশ্যনটো চাবলগীয়া ৰিয়েকশ্যন হ'ব তো ৰিয়েকশ্যনটো চাব লগা ৰিয়েকশ্যন হ'ব নিচিনা লাগিছে যে কান্দিছে কিয় এইটো কথাটো সুধি আছে তো দেখা আছোঁ মই ইফালে যাম ক'ত গ'লে তো ফাইনেলি গাইজ গামোচা এখন দিব মা এতিয়া তো ল'ৰাটো ভৰি ধৰিছে অহ মাই গড এই ৰিয়েকশ্যনটোৰ কাৰণে ৰখি আছিলোঁ কিন্তু ভণ্টিয়ে চাগে বেয়া পাইছে অলপ মইতো কথাটো গম পাইছোঁ বাহ কান্দা কান্দি হৈছে নেকি চাওঁ অলপ এইফালে মুখখন বাহ চকু আহি গ'ল জলজলীয়া ঠিকে আছে ৱাও তো চবত চাই এই মমেণ্টটোত চবত চাই বেয়া পোৱাটো কোন গম পাইছেনে নাই এইফালে চাওক চবত চাই বেয়া পাইছে তো মুখখন নেদেখাই বাৰু বাদ দিয়া তো আমাৰ ইফালে আছে তাই মিঠাই খাব আহিম বুলি ভাবিছে কিবা এটা কমেণ্ট দে কিবা এটা কমেণ্ট দে কিবা এটা কমেণ্ট এটা দে ফাইনেলি এতিয়া গৈ আছোঁ সোণাপুৰ তো সোণাপুৰত মিঠাই আনিবৰ কাৰণে খেলাইছে মাহীয়ে ৰাতি হৈ গ'ল কিন্তু তথাপিও মিঠাই আনিব গৈ আছোঁ আৰু মিঠাই ঠাণ্ডা আৰু কিবা খাবৰ কাৰণেও দিছে আৰু কিবা খাম চাই থাকিব ব্লগটো আৰু ভণ্টি বাবু চবেই আহিছে আমি একেলগে চবে গৈ আছোঁ চাই থাকিব ভিডিঅ'টো ডাঙৰটো কৈছিলে ন সিহঁতক লগ পালোঁ এতিয়া চব লোৱা হৈ গৈছে আমি কিবা খাব যাম কি খাম আমি চাওমিন নে ম'ম' খাম যি খাই যি পাওঁ চাই থাকক ভিডিঅ'টো আগত কি খাওঁ ম'ম' পাম বুলি মানে ম'ম'টো আছে কিন্তু ম'ম' খাব মন নাই চাওমিন খাম বুলি ভাবিছিলোঁ চাওমিন বা ৰোল কিন্তু দোকানবিলাক বন্ধ আজি এতিয়া আমি কি কয়টো এইখিনিতে নেকি হা অকণমান আগত সেইটোৱে আমি ইয়াতে বিবিত গৈ আছোঁ ইয়াতে আমি খাম চাওমিন কি চাওমিন চিকেন চাওমিন ফাইনেলি আমি চিকেন চাওমিন খাম পাছ কৰিলে বাৰু मेरा दरबार मेरा दरबार
অঁ ভাই তোক কিবা এটা কৈ দিয়া কিবা এটা পাৰিছে ন কিবা এটা পাৰিছে ন কিবা शाबाश बेटा কিবা এটা কৰিছে এন হাই গাইছ ফাইনেলি মই আহি গ'লোঁ BMW अरे कहना क्या चाहते हो এইজন ল'ৰা সেইজনে হয় এইফালে জনা সেইজন ল'ৰা সেইজনে হয় যোনে নেকি চাইকেলত আহি BMWত আহা বুলি কৈছিল চিনি পাইছেনে ঠিকে আছে ৰং স্কুল স্কুল নহয় ফাইনেলি আহি গ'ল উৰাই দিলে গাড়ী এতিয়া কেতিয়াও ৰাস্তাত নানামেই মুতিব ঠিকে তোক কি কবি ভণ্টিৰ কাৰণে বেষ্ট মোক এক চিকেন B-boy. Rakshas. এক নম্বৰ খাব ইমান খাইছে আমাৰ চবৰে খোৱা গ'লে খোৱা হোৱাই নাই এতিয়া হ'ল পানীটো দি গ'ল এইয়া এটা এক্সট্ৰা হ'ল চলো মই চাইছিলোঁ কি কৰা পাহৰিছিলাই বিলটো দি যা নহ'লে বাচন দিওঁ